Yeah. নমস্কাৰ বন্ধুসকল, আহক আজি কথা পাতোঁ মানসিক স্বাস্থ্যৰ বিষয়ে। আজি ব্লগ নবনাওঁ, মানে আজি শ্বুটিঙো নাই বা মই ওলাই যোৱা নাই, ভাবিছোঁ এই কিছু কথা পাতোঁ মানসিক স্বাস্থ্যৰ বিষয়ে। এইটো বহুতে বেছি গুৰুত্ব নিদিয়ে যে মানসিক স্বাস্থ্য কিনো আৰু ইমান ভাবিবলগীয়া কথা, কিন্তু আটাইতকৈ বেছি ভাবিবলগীয়া কথা মানসিক স্বাস্থ্যটোৱে হৈছে গুৰুত্বপূৰ্ণ কথা। আপুনি মানসিকভাৱে কিমান সবল হৈ আছে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আপোনাৰ যদি শাৰীৰিকভাৱে আপুনি দুৰ্বল হৈ আছে কিন্তু আপুনি যদি মানসিকভাৱে সবল, তেতিয়াহ'লে আগবাঢ়ি যাব পাৰিব। কথা সেইটোৱে। সকলোৱে জানে যে মানসিক স্বাস্থ্যৰ অৱনতি বুলি ক'লে কি কি বস্তু আহে যেন সাধাৰণতে যিকোনো কথাত হ'ব পাৰে। মন বেয়াটো এটা সামান্য সৰু এটা মানসিক স্বাস্থ্যৰ অৱনতিৰ লক্ষণ। ঋণাত্মক চিন্তা, টোপনি নহাটো এটা আটাইতকৈ লেখত ল'বলগীয়া অসুবিধা, কাৰণ সেইটো বেছিভাগ মানুহে এইটো অসুবিধাত ভুগি থাকে। টোপনি নহাৰ বিভিন্ন কাৰণ থাকিব পাৰে, গতিকে আমি সেই বিষয়ে বেছি কথা নাপাতো, যিহেতু মই ডক্তৰ বা কিবা এনেকুৱা নহয়, চ' মই সেইবোৰ বেছি পাতিব নিবিচাৰোঁ। মই মানসিকভাৱে আপুনি সবল কিদৰে হ'ব পাৰে সেই বিষয়ে দুআষাৰ কথা ক'বলৈ আগবাঢ়িছোঁ। কাৰণ মই মোৰ জীৱনত যিখিনি মই দেখি আহিছোঁ বা মই যিদৰে আগবাঢ়িছোঁ, যদি মই ভাবোঁ যে সেইখিনি যদি আপোনালোকৰ আগত মই কওঁ, হয়তো আপোনালোকৰ মাজৰ কিছুসংখ্যকে লাভৱান হ'ব পাৰে। নাজানো মই জীৱনত কিমান দূৰ সফল হৈছোঁ বা সফলতাৰ দিশত কিমান দূৰ আগবাঢ়িছোঁ, কিন্তু মোৰ মনত মই যথেষ্টখিনি ছেটিছফাইড, মানে মই ঠিকে আছে। যিখিনি বিচাৰিছোঁ লাহে লাহে পাই, কিছু পলমকৈ হ'লেও পাইছোঁ, আৰু ইয়াতকৈ আৰু কিদৰে জীৱনটো ভালকৈ আগুৱাই নিব পাৰি সেই বিষয়ে চিন্তা চৰ্চাত ব্যস্ত থাকোঁ। মই প্ৰথমতে ঋণাত্মক চিন্তাৰ কথা কওঁ। মই মোৰ জীৱনটোত ধনাত্মক চিন্তাক বহুত বেছি আগস্থান দিওঁ, আৰু ঋণাত্মক চিন্তাৰ বিষয়ে মই যিমান পাৰে সিমান আঁতৰত থাকোঁ ঋণাত্মক চিন্তাৰ পৰা, আৰু বা ঋণাত্মক চিন্তাধাৰা ৰখা ব্যক্তিৰ পৰা। ঋণাত্মক চিন্তাই আপোনাক বহুত দূৰ পিছুৱাই পঠিয়াব পাৰে, আপোনাক ঠেলি পঠিয়াব পাৰে, বা আপোনাক আগবাঢ়ি অহাত অসুবিধা দিব পাৰে। ধৰক আপুনি ৰাতিপুৱা ওলাই গৈছে, এই যে মেকুৰীয়ে ৰাস্তা পাৰ হ'ল, সেইটো এটা তেনেকুৱা ধৰণৰ সৰু সৰু কথা যে দিনটো আপুনি ভাবি থাকিলে যে আজি মোৰ দিনটো বেয়াই হ'ব। সেইবোৰ সৰু সুৰা ঋণাত্মক চিন্তা। এই ধৰক কিবা এটা হ'ল যে আৰু এটা ধৰি লওক আপুনি কাৰোবাক মাতিছিলে যে মোৰ বিয়ালৈ আহিবি, ভাল লাগিব, কিন্তু তেওঁ বিয়ালৈ নাহিল। আপুনি ভাবি ল'লে যে গুৰুত্ব দিয়া নাই, ভাল নাপায়, বা সি মোক বিয়ালৈ, অমিতৰ বিয়ালৈ নামাতিলে, যে সি মোক বেয়া পায়, সি মোক পাত্তা নিদিলে, সি মোৰ কথা পাহৰি গ'ল। সেইটো এটা ঋণাত্মক কথা, মানে ঋণাত্মক চিন্তা। আৰু সেইটো আপুনি ধনাত্মক কিদৰে কৰিব পাৰিব যে অমিতে কিয় নামাতিলে, অমিতে কি পৰিস্থিতিত পৰি বিয়ালৈ নামাতিলে, সেইটো যদি আপুনি অকণমান ভাবি বুজি লয়, তেতিয়াহ'লে আপোনাৰ অসুবিধা নহয়, আপোনাৰ মনো বেয়া নহয়, নিজে সুখী থাকিব। বহুত গৰম পৰিছে এতিয়া। এই গৰমত যদি মই ইমান গৰম উঠিছে, ঘামি জামি মই ভিডিঅ' কৰিব নোৱাৰোঁ, সেই বুলি যদি ভাবি ভিডিঅ'টো নবনাওঁ, তেতিয়াহ'লে নহ'ব। কিন্তু মই যদি ভাবোঁ যে এটা ভিডিঅ' বনাওঁ, মানুহে চাই ভাল পাব, মই ভিডিঅ' ইউটিউবত আপলোড দিব পাৰিম, সেইটোক যদি মই আগস্থান দিওঁ, তেতিয়াহ'লে হৈ গ'ল। ঋণাত্মক চিন্তা মাইনাছ, ধনাত্মক চিন্তা ইন। আৰু এটা কথা মই আগতেও কৈছিলোঁ আৰু আজিও কওঁ যে মই নাজানো মই কনফিডেন্স মোৰ আত্মবিশ্বাস কিমান আছে, চেল্ফ কনফিডেন্স, কিন্তু যদি কোনোবাই কনফিডেন্ট হয় তেতিয়াহ'লে আত্মবিশ্বাসী হয়, ক'বলগীয়া নাই। বা যিসকলৰ আত্মবিশ্বাস নাই তেওঁলোকক মই কওঁ, আপোনালোকে যিমান পাৰে সিমান অভাৰ কনফিডেন্ট হ'বলৈ চেষ্টা কৰক। হয়তো মোৰ এইটো ভুলো হ'ব পাৰে বা কিছুসংখ্যক মানুহে নামানিব পাৰে, কিন্তু এটা যুক্তি দাঙি ধৰিছোঁ যে অভাৰ কনফিডেন্ট যদি আপুনি অলপ হ'বলৈ চেষ্টা কৰে বা আপুনি হয়, তেতিয়া আপুনি জানে যে মই কোনখিনি জেগাত বেছি কৰিব লাগে আৰু কোনখিনি জেগাত আপুনি বেছি হৈ যায়, বা কোনখিনি আপুনি নিজক কণ্ট্ৰল কৰিব পাৰে। ধৰক আপোনাৰ বহুত শক্তি আছে, আপুনি 50 কেজি আৰামছে দাঙি দিব পাৰে, 50 কেজি ওজন আপুনি আৰামছে দাঙি দিব পাৰে, কিন্তু আপুনি 10 কেজিও আৰামছে দাঙিব পাৰিব। আপুনি ভাবে যে মই এতিয়া আজি 15 কেজি দাঙিম বা 20 কেজি দাঙিম, সেইদৰে আপুনি নিজক কণ্ট্ৰল কৰিব পাৰে।
আপুনি যদি জানে যে মই ইমান দূৰ, তেনেকুৱা ধৰণৰ কথা। আচলতে বেছি কনফিডেন্ট হলে কি হয়, আপুনি নিজৰ মানে মই এটাই যুক্তিত দিছো যে একেবাৰে কনফিডেন্স নোহোৱাতকৈ, একেবাৰে আত্মবিশ্বাস নথকাতকৈ কৰবাত অভাৰ কনফিডেন্সেই ভাল কি জানি। কৰবাত অভাৰ কনফিডেন্সটো বেয়াও হয়, মই নকওঁ যে সেইটো বহুতেই ভাল কথা, কিন্তু একেবাৰে আত্মবিশ্বাস নথকাতকৈ বেছি আত্মবিশ্বাসী হোৱাটোও ভাল। কাৰণ একেবাৰে আত্মবিশ্বাস নহলে মানুহ আগুৱাই যোৱাত বহুত কঠিন হয়। মানসিক স্বাস্থ্য যাৰ ভালে থাকে, মানে যোন মানুহ, মোৰ মতে মানসিক স্বাস্থ্য ভালে ৰখাৰ এটাই চবতকে শক্তিশালী উপাদান হৈছে যে ধনাত্মক চিন্তা। ধনাত্মক চিন্তাই মানুহক কি কৰিব নোৱাৰে, মানুহক সবল কৰিব পাৰে, মানসিকভাৱে সবল কৰিব পাৰে, আপোনাৰ স্বাস্থ্য ভাল কৰিব পাৰে। ধনাত্মক চিন্তাই সকলো কৰিব পাৰে। ধনাত্মক চিন্তা থকা মানুহৰ হাৰ্ট এটেকো কম আহে। হাৰ্ট এটেক কেতিয়া হয়, যে আপোনাক যিকোনো এটা চিন্তাই সৰু হওক ডাঙৰ হওক ঝটকা দি দিলে। কিন্তু আপুনি যেতিয়া চিন্তা শক্তি আপোনাৰ ধনাত্মক হ'ব, বা আপুনি যদি আপোনাৰ মানসিকতা ষ্ট্ৰং হ'ব, তেতিয়া আপোনাৰ সৰু সৰু বস্তু আপোনাক ঝটকা দিব নোৱাৰিব। মই হয়তো ভাষাবোৰ শুদ্ধ নহ'ব পাৰে, ক্ষমা বিচাৰিছো, যিহেতু নাজানো, সেইকাৰণে এইদৰে ক'বলৈ চেষ্টা কৰিছো। গতিকে মই আবুল তাবুল বহুত কিবা কিবি কৈ আছো, কিন্তু মোৰ এটাই উদ্দেশ্য হৈছে যে ধনাত্মক চিন্তা ৰাখক আৰু মানুহকো ধনাত্মক চিন্তা দিয়ক, সেইটোৱে অনুৰোধ। গতিকে মই অনুৰোধ জনাওঁ যে আপোনালোকৰ মনৰ কথাবোৰ, যদি কিবা এনেকুৱা যিবোৰ কথা আপোনাক কষ্ট দি আছে, সেইবোৰ কাৰোবাক ক'বলৈ চাওক। আৰু সেই মানুহৰ পৰা সদায় আঁতৰত থাকিব, যোনে কিবা এটা কথা কোৱাৰ লগে লগে কথাটো আপোনাক নিগেটিভ এটা আইডিয়া দিয়ে। ধৰক আপোনাক যদি কৈছে যে অমুক মানুহজনে মোক মানে কষ্ট দি আছে, এক থাপৰ দিবি তাক গৈ পেলাই, আৰে মোক কবি, ধৰক কিবা আপোনাক নিগেটিভভাৱে আপোনাক নৰাৰ্থক চিন্তা দিছে, তেতিয়াহ'লে সেই মানুহৰ পৰা দূৰত থাকক। সেইবোৰে আপোনাৰ বেছি অসুবিধাহে আনিব। গতিকে এনেকুৱা মানুহৰ ওচৰলৈ যাওক যোনে আপোনাক পজিটিভিটি দিয়ে, যোনে কয় যে সেইবোৰ বাদ দে। মই জেনেৰেলি কওঁ, নাজানো, মই মানুহক পজিটিভ চিন্তা দি ভাল পাওঁ। মই কওঁ যে সেইবোৰ চিন্তাৰ পৰা দূৰত থাকা, নিজকে আঁতৰত ৰাখা। অলপ সময় গালি দিয়া, খং উঠাটো স্বাভাৱিক, গালি দিবলগীয়াটো স্বাভাৱিক কথা, কিন্তু তাৰপিছত সেইটো বস্তু পিছত থাকিব নালাগে, ওলাই আহক তাৰ পৰা। সেইবোৰ মানুহে কোনোবাই যদি কিবা কৈছে, আপুনি উল্টা বেয়াকে কোৱাৰ প্ৰয়োজন নাই, বাদ দিয়ক, নিজৰ বাকী জীৱনত আগবাঢ়ি যাওক। আৰু এটা কথা, জীৱনত সদায় হাঁহি থাকক, সৰু সৰু কথালৈ হাঁহিবলৈ শিকক। কিছুমান মানুহে কয় যে অদ্ভুত কিছুমান কথা কয়, যেতিয়া মানুহে হাঁহে, সি পাগল নেকি, এইবোৰ কথাটো মানুহৰ হাঁহি উঠে, কিন্তু সেই মানুহবোৰ হেপী হয়, সুখী হয়, সেইকাৰণে সৰু সৰু কথাত আনন্দ বিচাৰি পাইছে। আৰু যিসকলে সুখী নহয়, তেওঁলোকে ডাঙৰ ডাঙৰ কথাটো আনন্দ বিচাৰি নাপায়। গতিকে হিউমাৰাছ শব্দটো বুজক আৰু হিউমাৰাছ হ'বলৈ শিকক। যিকোনো এটা বস্তুত সেইটো দিশত গুৰুত্ব দিয়ক। এনেকুৱা নহয়, কেতিয়াবা মই মোৰ কথা যদি কওঁ যে মই অলাউদ্দিন সময়তো বেছিকে হিউমাৰাছ হ'বলৈ যাওঁ কেতিয়াবা, সেইটো বেয়া কথা, কিন্তু জীৱনটো জীৱনটোৱে হৈছে তেনেকুৱা, হাঁহি ফূৰ্তি কৰি থাকক, ধেমালি কৰক। আজি মই এটা উদাহৰণ দিওঁ, ডিম্পু বৰুৱা। ডিম্পুৰ ভিডিঅ'বোৰ চাই পেলাই কিয় মানুহৰ ভাল লাগে, কাৰণ সি পজিটিভ কথা কয়, বিন্দাছ ফূৰ্তি কৰি কথা কয়, যি মনলৈ আহিছে বিন্দাছ কৈ যায়, ধেমালি কৰি কথা কয়। সি যেতিয়া আনবক্সিং কৰে, এখন ডাঙৰ ডালৈ কৰে, তাৰপিছত বন্ধু ভ্লগ ভিডিঅ'টো আৰম্ভ কৰে, এনেকৈ কয়, মানুহৰ মনবোৰ ফ্ৰেছ কৰি তোলে। ডিম্পুৰ ভিডিঅ' চালে মানুহৰ মনবোৰ ভাল হৈ যায়। তেনেকুৱা ধৰণৰ চিন্তা মনত ৰাখক। আৰু এটা মই ধনাত্মক ইমান কৈ আছো, এটা উদাহৰণ মই দিওঁ যে দাড়ি মোৰ পকিছে। পকিলে কি হ'ল, মোৰতো মানুহটো এনেই ঠিকে আছো মই, গতিকে পকা দাড়িটো মই ৰং কৰি ল'ম, চিম্পল কথা। চুলি অলপ সৰা আৰম্ভ কৰিছে, যিহেতু চুলিৰ যত্ন আগতে লোৱা নাছিলো, সেইটো লৈ মই কান্দা আৰম্ভ কৰা নাই। মন বেয়া হয় কেতিয়াবা, কিন্তু চুলি যত্ন লৈছো, চুলিখিনি ভাল কৰিবলৈ চেষ্টা কৰিছো। আৰু যিহেতু ৰং চং আছে, ৰং চং কৰি মাষ্ট দাড়ি অলপ পকা আৰম্ভ হৈছে, ডাঙৰ কথা নহয়, দাড়ি চুলি পকাটো কি ডাঙৰ কথা ন। কিন্তু সেইটোত বেছি গুৰুত্ব দিব লাগে, মোৰ দাড়ি পকি গ'লে কি হ'ব এতিয়া লাইফত। আৰু এটা কথা, মোক কিছুমান মানুহে কয়, মই যেতিয়া স্কুটিখন চলাওঁ, যে আপোনাক বেয়া দেখিছে, স্কুটিখন কিয় ভাল দেখিব লাগে, মানুহটো জানো মই বেয়া দেখা, ঠিকে আছে, সেইটোত খোজ থাকিলেই হ'ল, নহয় জানো। বুলেট এখন চলোৱা, বুলেট লোৱা, এইখন কি স্কুটি চলাই আছ, সেই বুলি কয়। তোমাক লগত ভাল দেখা নাই
স্কুটিখন এনেকৈ কয় তেতিয়া মই এটা এদিন এজন মানুহক উত্তৰ দিছিলোঁ যে আপোনাৰ বডিটোৰ ওপৰত আপোনাৰ মুখখন ভাল লগা নাই গতিকে আপুনি মুখখনটো গুচাই দিব নোৱাৰে তেনেকুৱাই কথা গতিকে যি পাইছে খোজ থাকক না ভাই ইমান কান্দা কাটা কিয় জীৱনত বিন্দাছ থাকক হ'ব ন চব বস্তু সময়ত হয়তো চাগে ভিডিঅ'টো বহুত দীঘলীয়া হ'ল আৰু মই যিহেতু কথাবোৰ মনলৈ আহিছে মই কৈ গৈ আছোঁ ঠাণ্ঠিত নলগাকৈ কৈছোঁ হয়তো অলপ খেলি মেলি হ'ব পাৰে ভিডিঅ'টো আশা কৰোঁ আপোনালোকে দায় দোষ নধৰে ক্ষমা কৰিব কিবা যদি মই নক'বলগীয়া কথা কৈছোঁ আৰু যদি কিছু কথাত মত আপোনাৰ নিমিলে আপুনি জনাব পাৰে আৰু আপোনালোকৰ মনৰ কথাবোৰ মোক খুলি ক'ব পাৰে মই চেষ্টা কৰিম ৰিপ্লাই দিবলৈ এইটো ভিডিঅ'ৰ আৰু কমেণ্টত আৰু ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা পজিটিভ কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাৰণ ছাবস্ক্ৰাইব কৰি দিলেহে যদি মোৰ চেনেলটো গ্ৰ'থটো ভাল হ'ব ছাবস্ক্ৰাইব নকৰাকৈ যদি ভিডিঅ'বোৰ চাই থাকে একো সাধাৰণ কথা যিহেতু ভিডিঅ'টো চেনেলটো খোলা হৈছে ভিডিঅ' আপলোড দিছোঁ অবভিয়াছলি এটা এনেকুৱা থাকিব যে এইটোৰ পৰা কিবা এটা যদি আগবাঢ়ে তেতিয়া মোৰ ভিডিঅ' দিয়াৰ উৎসাহটো বাঢ়িব দৰ্শকে চাইছে ভাল লাগিছে আৰু ভিউজ পাইছোঁ কিন্তু যদি ছাবস্ক্ৰাইবো কৰি দিয়ে লগতে আৰু বেছি ভাল লাগিব কিন্তু তথাপিও মই যিহেতু মই কৈছোঁৱে যে যিখিনি পাইছোঁ মই সুখী আছোঁ সেইকাৰণে মই বিনা দ্বিধাই ভিডিঅ'জ দি গৈ আছোঁ আৰু মানুহে ভাল পাইছে মাত্ৰ অনুৰোধ যদি ভাল পায় ভিডিঅ'বোৰ চাব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু যদি ভাল পোৱা নাই মোৰ ক'ব লগা নাই ছাবস্ক্ৰাইব কৰিব নালাগে কোনো অসুবিধা নাই কাৰণ সকলো মানুহে সমানে সকলো বস্তু ভাল পাব লাগিব বুলি কোনো কথা নাই তেনেহ'লে আহক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ